Hi everyone, welcome back to my channel. বহুত দিনৰ পিছত আজি ভিডিওটো মই আপোনালোকৰ ওচৰত লৈ আহিছো। আজি সম্পূৰ্ণ টপিকটো DHS ৰ ওপৰত হ'ব, যেটো ৰিসেন্টলি মানে আজিৰ দিনটোত গ'ল পৰীক্ষাটো। DHS ৰ নন টেকনিক্যাল থাৰ্ড গ্ৰেড পোষ্টৰ আছিল আজি এক্সামটো 11টা পৰা 12:30 লৈকে 1.5 ঘণ্টাৰ সময়। ইয়াৰ আগত যদি আপোনালোকৰ মনত আছে DHS এক্সামটো আমি দিব লগা আছিল যেতিয়া বানপানী বহুত বেয়াকৈ হৈছিল সেইখিনি সময়ত আৰু তেতিয়া পোষ্টপন কৰা হৈছিল আৰু DHS ৰ এপ্লাই আমি যেতিয়া কৰিছিলো তাৰ পিছত আমি DME কাৰণে এপ্লাই কৰিছিলো অৰ্থাৎ ডাইৰেক্ট ৰিকুৱাৰমেন্টৰ কাৰণে আৰু DME পৰীক্ষা হৈ যোৱাৰ পিছতহে এতিয়া ফাইনালি DHS ৰ এক্সাম বিলাক হোৱা ষ্টাৰ্ট কৰিছে আৰু আজি ফাইনালি ময়ো এক্সামটো দিছো আৰু আপোনালোকে হয়তো বহুতে দিছে। এতিয়া আমাৰ ভুল কেইটামান হৈছে। ভুল কেইটাটো মই কৈ দিও যে সকলোৱে যে চাকৰি পাব তেনেকুৱা কোনো কথা নাই, হয়নে? এতিয়া মই কেইটামান এনেকুৱা কোৱেশ্চনৰ আনসাৰ কৰি থৈ আহিছো, মই জানো এইকেইটা হয়ে আৰু হয়তো যদি কিবা কাট অফ মাৰ্কটো অলপ কমি থাকে তেনেহলে নিশ্চয় চান্স থাকে, সকলোৱে তেনেকৈ পাবে বাৰু। কিন্তু আপোনালোকে যদি গুৰুত্ব দি চাই ভালদৰে DME আমাক যিখন কুৱেশ্চন বুকলেট সেইখন আমাক দিব থোৱা নাই, কিন্তু এইবাৰ DHS ত আমাক কুৱেশ্চন বুকলেটখন দি পঠাইছে, যেটো বহুত ইজি হৈছে যে আমি কোনকেইটা কুৱেশ্চন কৰিছিলো, কোনকেইটা কুৱেশ্চন কৰিলো আৰু তাৰ আনসাৰ কি আছিল আমি হেতু বস্তু চাব পাৰিম। তো এইখন বুকলেটখন আমাক দি পঠাইছে আৰু ওকে, এটো আছিল প্লাস পইণ্ট। পিছৰ পইণ্টটো হ'ল যোৱাবাৰ আমি যেতিয়া DME দিছিলো আই থিংক আমি 150 নম্বৰৰ আনসাৰ কৰিছিলো, মানে তো এইবাৰৰ মাৰ্ক আমাক মাত্ৰ দিছে 100, আমাৰ মাৰ্কস দিছে 100 এণ্ড 1.5 আৱাৰ আমাক সময় দিছে, মানে 11টা পৰা 12:30 লৈকে। আৰু যেটো 100 দিছে গতিকে আমাৰ কুৱেশ্চনছ মাত্ৰ 50টা আছিল আৰু 50টা কুৱেশ্চনত 2 মাৰ্ক আছিল, দেয়াৰ ইজ নো নিগেটিভ মাৰ্কিং। সো হেতু এটা আনাদাৰ প্লাস পইণ্ট। যিসকলে মানে টুক্কা মাৰিব বিচাৰে, মই বিচাৰো কিছুমান টুক্কা মাৰিব, গতিকে তেওঁলোকৰ কাৰণে এইটো এটা প্লাস পইণ্ট, আন এটা প্লাস পইণ্ট আছিল। তো মোৰ কাষৰ যিজনী তেওঁ অহা নাছিলে, মোৰ সন্মুখৰ যিজনী তেওঁ অহা নাছিলে, মোৰ পিছৰ বেঞ্চখনৰ এজনীও অহা নাছিলে, তেনেকৈ গোটেই হলটোত যদি আমি আটাইবিলাকে দিলো হয় তেনেহলে চাগে 16-17 জনী, মাত্ৰ 7 জনী নে 8 জনী ছোৱালী আমি আহিছিলো। আৰু লগতে কথাটো কওঁ, যেতিয়া DME এক্সাম দিছিলো তেতিয়া গোটেই চেণ্টাৰটো ভৰি আছিল, এইবাৰ তেনেকুৱা একো হোৱা নাই আৰু এইবাৰ মানুহ কম, আৰু অকল যে আমাৰ ৰুমটোতে কম আছিল তেনেকুৱা নহয়, বহুতক কোৱা শুনিছো যে এইবাৰ মানুহ মানে ষ্টুডেণ্টছ বা কেণ্ডিডেট বহুত বেছি কম, হয়তো সকলোৰে কাৰণে ইমান দূৰৰ চেণ্টাৰত যোৱাটো ইজি নাছিলে আৰু হয়তো কিছুমানে ইচ্ছা কৰিও যে এনেওতো পৰীক্ষা দিলে মই পাছ নকৰোৱে তেনেকৈ ভাবি এৰি দিয়াৰ ভিতৰতো চাগে বহুত কেইজন আছিলে। সো এইবিলাক আমাৰ কিছুমান সৰু সৰু মাইনাছ পইণ্ট থাকে। এতিয়া মই এইটো কথা ক'ব নোৱাৰো যে মই পাছ কৰিমেই, মোৰ এক্সাম ভাল হৈছে, মই তেনেকৈ ক'ব নোৱাৰো, কিন্তু যে ইমানখিনি কৰিছোৱেই আৰু আৰম্ভ কৰিছোহে, এই ষ্ট্ৰাগলটো আৰম্ভ কৰিছোহে, চৰকাৰী চাকৰিৰ সন্ধানত ওলাইছোহে আমি, গতিকে ইমান ইজি নহয়। আজিকালি যিহেতু কম্পিটিশ্যন, আগতে কি আছিলে গ্ৰেজুৱেশ্যন পাছ যিকোনো অফিচত নিজৰ কাগজখন দি থৈ আহা আৰু পাছ কৰি যোৱা, ইমান ইজি এতিয়াৰ যুগত নহয়, ইমান বেছি কেণ্ডিডেট। ইয়াতে কোনো মানে এনেকুৱা মূৰত সোমাই ল'ব নালাগে যে আমি পৰীক্ষা দিলে আমি পাছ নকৰোঁ। এতিয়া APTCL আহিব, PNRD আহিব আৰু হয়তো এপ্লাই কৰিম, এক্সামো দিম, কিন্তু পামেই যে বা পোৱাৰ চান্স 100% আছে, 100% নহ'লেও মই পোৱাৰ চান্স আছে, মই পাব পাৰোঁ, তেনেকুৱা নিচিনা থিংকিংবিলাক মূৰত আনা মানে আমি এটা ষ্টেপ পিছুৱাই অহাৰ নিচিনাই হৈ যায়। কাৰণ এই যে মই DHS ৰ এক্সামটো দিলোঁ, এইটো আৰু এটা ষ্টেপ বঢ়াই লৈ গ'ল, কাৰণ টান আহিছে। DME বহুত টান এইকাৰণে আহিছিলে, তাৰে 15 মাৰ্কছ 20 মাৰ্কছ এপ্ৰক্সিমেট মানে সিমান মানৰ ভিতৰত মেথছ আহিছিলে আৰু আমি মেথছ প্ৰেক্টিছ কৰি একেবাৰে নাযাওঁ, যিকোনো এক্সাম দিয়াৰ সময়ত আমি কেৱল GK GS এইবিলাকে চাই যাওঁ, গতিকে সেইটো আমাৰ এটা বহুত ডাঙৰ ভুল হৈ গৈছিলে। আৰু সেই যে ক্লাছ 9-10ত পঢ়িছিলোঁ সেইকেইখন NCERT বুকৰ পৰা এইবিলাক কুৱেশ্যন আহে আৰু এই 9-10ত যিখিনি পঢ়িছিলোঁ সেইখিনি পঢ়িলোঁ আৰু তাৰপিছত আৰু ইমান প্ৰয়োজন হোৱা নাই। গতিকে এই যে আমাৰ ৰৈ গ'ল, মানে আমি যে হিচাপ নকৰিলোঁ, মই ছায়েন্সৰ ষ্টুডেণ্ট, আৰ্টছৰ ষ্টুডেণ্ট, কমাৰ্চৰ ষ্টুডেণ্ট, এতিয়া কোনোবাই যদি কৈ দিয়ে আৰ্টছৰ ষ্টুডেণ্ট এটাই যে ছায়েন্সৰ কাৰণেহে আহিছে পেপাৰখন, সেইটো বস্তু একেবাৰে ভুল, কাৰণ তেওঁলোকে এটা গভৰ্ণমেণ্ট লেভেলৰ চাকৰিত 8-9-10ৰ NCERT বুকৰ পৰা কুৱেশ্যনছ উঠায়, সেইফালে লাগিলে মেথছ হওক বা ছায়েন্সেই হওক, আৰু সেইটো কথা সকলোৱে জানে। আনকি APSC নিচিনা টাফ মানে এক্সামতো এইখনৰ পৰা NCERT বুকৰ পৰাই লয়, যাতে এইবিলাক মানে BA BSc BCom এনেকুৱা একো প্ৰব্লেম নহয়। গতিকে ষ্ট্ৰীমৰ কাৰণে যাতে কাৰো একো প্ৰব্লেম নহয়, তাৰ কাৰণে যিসকলে পেপাৰ কাটে তেওঁলোকে এইটো বস্তু বহুত গুৰুত্ব দিয়ে। গতিকে ছায়েন্স আৰ্টছ কমাৰ্চ এইবিলাক চিঞৰি লাভ নাই, সকলোৱে NCERT পৰা পঢ়ি যাব লাগে, যিটো আমি যোৱাবাৰ DMEৰ সময়ত ভুল কৰিলোঁ। আন এটা ভুল কি জানেনে? আমি কৰা আন এটা ভুল হ'ল যে আমি চিলেবাছটো চাই নাযাওঁ, যে যিকোনো এখন GKৰ বুক আমি চালোঁ, সেইখন
এইখন চাই আমি এক্সাম দিব যোৱাটো ইটছ নট গুড ডিএমইৰ সময়ত বহুত ধুনীয়া চিলেবাছৰ লিষ্ট এখন বনাই থোৱা আছিলে যিটো আমি চোৱা নাছিলোঁ কোনেও যাৰ কাৰণে আমাৰ এক্সাম এনেকুৱা হ'ল ডিএইচএছৰ সময়ত সকলোৱে এইটো কথা কৈছে যে জেনেৰেল ছায়েন্স আৰু জিকেৰ ওপৰত বেছি আহিব মেথছ আহিব কমকৈ আৰু সেইটোৱে হৈছে মেথছ মাত্ৰ দিছে একদম লাষ্ট নম্বৰ পেজত ফ্ৰম 41 to 50 মাত্ৰ 10টা মেথছ দিছে আৰু তাকো চব এনচিইআৰটি বুকৰ পৰা আৰু আগৰ যিসকলে ডিএইচএছৰ যদি পেপাৰ আপোনালোকে চাইছিলে তেনেহ'লে গম পাব তাৰ পৰা কমেও 3-4টা কমন ডাইৰেক্ট আহিছে গতিকে 10টা কুৱেশ্যনৰ ভিতৰত 3-4টা 5টা কুৱেশ্যন যদি কমন আহে পুৰণা পেপাৰৰ পৰা তেনেহ'লে অবভিয়াছলি এইটো পেপাৰ কাটাৰ কাৰণে ভুল দি লাভ নাই আমি হয়তো চিলেবাছটো গণ্ডগোলকৈ চাই গৈছোঁ টোটেলি সকলো আহিছে আৰু এটা মানে যিহেতু আমাৰ এইটো হেল্থৰ ৰিলেটেড পৰীক্ষা গতিকে হেল্থৰ ৰিলেটেড কুৱেশ্যন কেইটামান আহিছে ছায়েন্সৰ আৰু লগতে এইবিলাক ফিজিক্সৰো আহিছে মাত্ৰ এটা আহিছে ফিজিক্সৰ আৰু বায়'লজিৰ বহুতকেইটা আহিছে আৰু জিকে বহুতকেইটা আহিছে গতিকে আপোনালোকে এইটো এটা আইডিয়া কৰিব পাৰে পেপাৰখন বহুত বেছি ইজি নহ'লেও বহুত বেছি টানো হোৱা নাছিলে যদি মানে অলপ মানে দকৈ পঢ়ি যোৱা চাইছিলে এতিয়া মোৰ মাইনাছ পইণ্ট এইটো আছিলে যে মোৰ ছ'লাৰ ছিষ্টেমটো বহুত দকৈ পঢ়ি চাইছিলোঁ আৰু মই এইটোও জানো ছ'লাৰ ছিষ্টেমত মাত্ৰ 1 to 2 মাৰ্ক আহে কিন্তু মই বহুত ভালকৈ চাই গৈছিলোঁ কিন্তু সেইটোৰ পৰা এটা কুৱেশ্যনো নাহিলে আৰু তেনেকুৱা কিছুমান চাই গৈছিলোঁ লাইক G20 বৰ্তমান অসমত মানে ইণ্ডিয়াত চলি আছে ৱৰ্ল্ডত চলি আছে চ' G20ৰ বিষয়ে মই আঁতিগুৰি মাৰি চাই গৈছিলোঁ লাইক কেইখন কাণ্ট্ৰি আছে কেইখন কাণ্ট্ৰি আমাৰ গেষ্ট হিচাপে আহিব আৰু আমাৰ অসমত কেইখন মিটিং হ'ব ক'ত হ'ব কিমান টাইমত হ'ব ইয়াৰে আগৰ বছৰ ক'ত হৈছিলে নেক্সট ইয়াৰ ক'ত হ'ব এই আটাইবিলাক বস্তু আঁতিগুৰি মাৰি চাই গৈছিলোঁ G20ৰ মানে আমাৰ যিজন মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰী ছাৰ তেওঁ কিমান নম্বৰ মানে কিমান সংখ্যক মুখ্যমন্ত্ৰী বা ইয়াৰে আগৰ যিজন প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ছাৰ তেওঁ কিমান আছিলে PM নৰেন্দ্ৰ মোদী তেওঁ কিমান নম্বৰ দ্ৰৌপদী মুৰ্মু কিমান নম্বৰ প্ৰেছিডেণ্ট আছিলে এইবিলাক বহুত বস্তু সোমাই চাই গৈছিলোঁ কাৰণ ডিএমইৰ নিচিনা এটা টাফ এক্সাম দি থৈ অহাৰ পিছত মূৰত সেইটোৱে সোমাই থাকিব গতিকে যদি ডিএমইৰ লেভেলত কোনোবাই কাম কৰিছিলে তেতিয়াহ'লে এইখন হয়তো অলপ ইজি পাব মই ইজি পোৱা নাই কিন্তু মই ভাবিছোঁ যে সেইখনতকৈ ইজি আহিছে গতিকে আপোনালোকে যিসকলে দিয়া নাই তেওঁলোকে হয়তো এতিয়া ভাবিব মই কিয় নিদিলোঁ চাগে মই পালোঁ হয় এইটো বস্তুৰ কাৰণে আচলতে দিব লাগে মই তেনেকৈয়ে ভাবিছিলোঁ যেতিয়া মায়ে মোক কৈছিলে যে দিব নালাগে ইমান দূৰত যাব নালাগে এনেকৈ কৈছিলে তেতিয়া মই মনতে এইটো কথাই ভাবিছিলোঁ যে মই নিদিম বুলি যাম সহজ আহিব তাৰপিছত মনতে ভাবি থাকিম যে কিয় মই নিদিলোঁ কিজানি পালোঁ হয় তেনেকুৱা নিচিনা গতিকে বহুত বেছি ভাল নহ'লেও বহুত বেছি বেয়া হোৱা নাই মাজেৰে গৈছে আৰু এতিয়া কাট অফ কিমান আহে সেইটো নাজানো যিহেতু পেপাৰখন অকণমান ইজি আহিছে যোৱাবাৰতকৈ গতিকে কাট অফটো বেছিকৈ আহিব মেবি 90 মানৰ ভিতৰত আহি যাব চ' নাজানো কি হয় কেতিয়া ৰিজাল্ট দিয়ে ভাইভা হ'ব নে কি হ'ব কাৰণ ডিএমইৰে ভাইভাৰ ৰিজাল্ট এতিয়ালৈকে দিয়া নাই কি হ'ব এইবিলাক নাজানোৱে দ্যাটছ অল এবাউট গভৰ্ণমেণ্ট কিন্তু আশা কৰোঁ আপোনালোকে যিসকলে দিছে তেওঁলোকৰো পৰীক্ষা ভাল হৈছে আৰু কমেণ্ট কৰি জনাব কোনে এক্সাম দিলে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকে চাই থাকিবৰ কাৰণে মোৰ চেনেল এনিটিউবটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ আমাৰ মাজত ডিফাৰেঞ্চ লাগে আৰু সেইটোৱে আমাক বহুত বেছি সহায় কৰিব ভিডিঅ'টো এডিট কৰি থকা সময়তে দেখা পালোঁ যে এই ফটোখন ফেচবুকত বহুত বেছি ভাইৰেল হৈ গৈছে যদি ভালদৰে চাই তেনেহ'লে গম পাব আজি অনুষ্ঠিত হৈ যোৱা DHS পৰীক্ষাৰে এজন কেণ্ডিডেটে এই ফটোখন ভাইৰেল বা লিক কৰিছে আপোনালোকে যদি ভালকৈ চাই দেখিব ইয়াতে OMR চিট লগতে বুকলেটখনো আছে তাৰমানে এই ফটোখন পৰীক্ষা হলতেই তোলা হৈছিল যদিও সেইখিনি সময়ত এইখন ফটো লিক কৰা হোৱা নাছিল কিন্তু পৰীক্ষাৰ পিছত লিক কৰা হৈছিল কিন্তু প্ৰশ্ন এইটোৱে যে মোবাইল এটা পৰীক্ষা হলত কেনেকৈ যাব পাৰে বা কিয় লৈ যাব দিয়া হ'ল বা কেনেকৈ লৈ গ'ল সেইটোৱে এতিয়া ফটোখন কিমান সঁচা সেইটো কথা ময়ো ভালদৰে নাজানো ভাইৰেল হোৱাৰ কাৰণে ভাবিলোঁ হ'ব পাৰে সঁচাকৈ লিক হৈছে চাগে যদি হোৱা নাই বহুত ভাল কথা